হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ছানডে বুলি ওলাইছোঁ চিনেমা চাবলৈ। গৈ আছোঁ গোলাঘাটৰ গ'ল্ড চিনেমা হললৈ, যিহেতু বিদুৰ ভাই দি আছে আৰু নেচালেতো নহ'বই, চাবই লাগিব। কাৰণ সকলোৱে ভাল ভাল বুলি কৈছে, আমিও চাওঁগৈ কেনেকুৱা লাগে চিনেমাখন চাবলৈ। আৰু আহি পাই গ'লোহি আমি দৈগুঙৰ সাপ্তাহিক বজাৰ। তাৰো অকণমান পৰিৱেশ আপোনালোকক দেখুৱাই দিলোঁ। আৰু এতিয়া আমি পাই গ'লোহি গোলাঘাট যমুনা পাৰ্কৰ ফ্ৰণ্টত। তাত খাই ল'ম আমি এতিয়া মেৱাৰ, আৰু লগতে মাকো লৈ যাম, মানে মোৰ শাহু মা, আৰু তেওঁ আৰু মই, মোৰ হাজবেণ্ড চাম আমি চিনেমা। আৰু পাই গ'লোহি চিনেমা হল, আৰু চিনেমা হলৰ ভিৰ দেখি গম পাইছে কিমান মানুহ হৈছে। আৰু আমি সোমাই গৈছোঁ ভিতৰলৈ, আৰু চিনেমাখন উপভোগ কৰি কেনেকুৱা পালোঁ আপোনালোকক তাৰ ৰিভিউটো দিম। আৰু আমি চিনেমা চাই ওলাই আহিলোঁ, সঁচাকৈ ভাল লাগিলে চিনেমাখন। আৰু চিনেমাখন চাই আমি ভাবিলোঁ কিবা এটা খাই লওঁ, আৰু সেইকাৰণে পাই গ'লোহি থানা চাৰিআলিতে থকা উৎসৱত। আৰু ইয়াত লৈ ল'লোঁ বাটাৰ নান আৰু মছলা পনীৰ। আৰু খাই কৰি আহি আমি এতিয়া মাক নমাই থৈ আহিলোঁ। ধুনীয়া ভিউৰ আমেজ লৈ আমি গৈ আছোঁ দুয়ো ঘৰলৈ বুলি। আৰু চিনেমাখনৰ কথা কি ক'ম, বহুত ধুনীয়া চিনেমা, আপোনালোকেও চাব যদি চোৱা নাই। আমি আজি চালোঁ, বহুত ভাল শিক্ষা পালোঁ চিনেমাখনৰ পৰা। আৰু ইমান ধুনীয়া এটা উপস্থাপন কৰিছে তেওঁলোকে, চিনেমাখন যেন আৰু এবাৰ চাম তেনেকুৱা লাগিছে। যদি কেতিয়াবা সময় সুবিধা মিলে তেতিয়াহ'লে আকৌ এবাৰ চাবলৈ চেষ্টা কৰিম। আৰু যদিও আপোনালোকে এতিয়ালৈকে চিনেমাখন উপভোগ কৰা নাই তেতিয়াহ'লে উপভোগ কৰিবলৈ চেষ্টা কৰিব। আৰু ধুনীয়া ধুনীয়া কথা তেওঁলোকে ইয়াত উপস্থাপন কৰিছে, ইয়াৰ পৰা বহুতো শিক্ষাও লাভ কৰিব আপোনালোকে। আৰু এই চিনেমাখন সৰু ডাঙৰ সকলোৱে চাব পাৰিব। আৰু লগতে ফটো দুখনমানো ইয়াত এড কৰি দিছোঁ, আপোনালোকে চাবলৈ নাপাহৰিব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ফেচবুক পেজটো ফ'ল' কৰি দিব। যদি মোৰ ইউটিউব চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।